নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ আকৌ আজি নতুন এটা ভিডিঅ'লৈ। তো বলক বেছি দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া যাব ওলাইছোঁ মানে ৰাতিপুৱা। আৰু যিহেতু আজি মহাশিৱৰাত্ৰি আৰু মহাশিৱৰাত্ৰিত সকলো ফালৰ পৰা মানে মোৰ পৰিয়ালৰ ফালৰ পৰা আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ভগৱানে সকলোকে ভালে কুশলে ৰাখক তাকে কামনা কৰিলোঁ। আৰু এতিয়া ৰেডি চেডি হৈ ওলালোঁ আৰু তাৰপিছত এতিয়া লাহেকৈ গৈ থাকোঁ। আৰু বন্ধুসকল, বহুত দিনৰ পৰা মানে এটা কথা মই ন'টিছ কৰিলোঁ যে আপোনালোকে বেছিভাগ মানে ট্ৰেভেলিং ব্লগতকৈ মানে ফুড ব্লগ বা ঘৰত যেনেকৈ নৰ্মেল ব্লগ দিওঁ এইটোৱে বেছি চাই ভাল পায়। তাকে মই গম পালোঁ আৰু এতিয়া লাহে লাহে চেষ্টা কৰিম আৰু মানে নৰ্মেল ব্লগ দিবৰ কাৰণে। আৰু ট্ৰেভেলিং ব্লগ যিহেতু ইমান দূৰত কষ্ট কৰি যাওঁ, ভাল ভাল জেগা দেখাওঁ, কিন্তু কোনেও নাচায় মানে। তাৰ কাৰণে ভাবিলোঁ যে নৰ্মেল ব্লগ যেনেকৈ ঘৰত বনাওঁ এনেকৈ দি থাকিম আৰু এতিয়া গৈ লওঁ, আধা ৰাস্তা পালোঁ। আৰু বন্ধুসকল, এতিয়া মানে ৰেল আলিতে আহিলোঁ আৰু অলপ। আৰু এনেকুৱা হৈছে মানে দিনকাল মানে ইমানেই বেয়া চলিছে বন্ধুসকল। কি হ'ল মানে প্ৰায়ভাগ এক্সিডেণ্ট হৈয়ে থাকে আৰু ঘৰৰ পৰা মানে ভয় কৰে যে ওলাবৰ কাৰণে। তাৰ কাৰণে ময়ো ওলাই নাযাওঁ আৰু এনেকৈ ঘৰতে থাকোঁ আৰু বন্ধুসকল। আৰু প্ৰায় 5টা নে 6টা ঘটনা হৈয়ে গ'ল এই 2-3 দিনৰ ভিতৰত। তাৰ কাৰণে মানে ক'তো ওলোৱা নাই, এনেই গ'লে ওচৰে পাঁজৰে যাওঁ আৰু তাকে। আৰু The next day. গুড মৰ্ণিং বন্ধুসকল, জাষ্ট আহি পালোঁ দোকানত। আৰু দোকান আহি মেলি এইফালে চাব ধুনীয়াকৈ খুলি ল'লোঁ আৰু এইফালে পূৰা 2 চাইডে খুলি ল'লোঁ। আৰু এইফালে মানে পৰ্দাটো লগোৱা হৈছে বন্ধুসকল, যিহেতু ৰ'দ দি আছে তাৰ কাৰণে মানে পৰ্দাটো লগাই থোৱা হৈছে। আৰু নহ'লে এই ডিক্কিটো আছে যে সেইকেইটাত গোটেই ক'লা ক'লা পৰি যায়, ৰ'দত মানে জ্বলি যাব পাৰে ন, তাৰ কাৰণে মানে এইটো পৰ্দাটো লগাই দিয়া হৈছে। আৰু এইফালে ধুনীয়াকৈ মানে ধূপ ধূনা জ্বলাই ল'লোঁ বন্ধুসকল। এই ওপৰতে মানে পূজা সদায় কৰা হয় আৰু ইয়াতে। আৰু এইফালে চাব গোটেই মানে বস্তুকেইটা খালী হৈ আছিলে, এইকেইটাও গোটেই সজাই দিলোঁ ধুনীয়াকৈ। আৰু যিহেতু বন্ধুসকল মাহঁতিও নাই, মাহঁতি মানে এই জেগাত ওলাই গ'ল। আৰু যোৱাকালিও শিৱৰাত্ৰি আছিলে, আজিও আছে মানে। একচুৱেলি মানে মাহঁতি আজি গৈছে মানে তাত পূজা চূজা কৰিবৰ কাৰণে। তাৰপিছত মই এনেকৈ দোকানত আহি ফটাফট ৰাতিপুৱা আহিয়ে মানে খুলি দিলোঁ। আৰু তাৰপিছত মানে বজাৰ চজাৰ লৈ মেলি ধুনীয়াকৈ গৈ থাকিম। আৰু বন্ধুসকল এইফালে চাব ধুনীয়াকৈ মানে বজাৰ চজাৰ পূৰা 2 মোনা পূৰা ফুল কৰি লৈ আনিলোঁ। আৰু এতিয়া ঘৰত গৈ এইকেইটা গোটেই তলত থৈ দিব লাগিব, নহ'লে চব গেলি যাব ন, ভালকৈ নথ'লে মানে। তো এতিয়া ভিতৰলৈ গৈ থাকোঁ। আৰু বন্ধুসকল এইফালে চাব বজাৰকেইটা মানে গোটেই চাইড কৰি থৈ দিছোঁ। ইয়াত বন্ধাকবি লৈছে, নেমু লৈছে, নেমু মানে পাপাই খাইতো। আৰু বেঙেনা এইফালে গোল গোল পূৰা ফ্ৰেছ বেঙেনা। এইফালে আছে ধনিয়া পাত, আৰু ইয়াত মটৰ লৈছে। তাৰপিছত ইয়াতো বন্ধাকবি, ইয়াতো মটৰ। তাৰপিছত এইফালে মানে জলকীয়া লৈছে, জলকীয়াটো লাগেই যিহেতু আমাৰ মানে বঙালী মানুহ মানে জ্বলাটো নহ'লে ভালে নালাগে চব্জিত। আৰু মানে এনেকুৱা বন্ধুসকল চব্জি বেছিকৈ লোৱা হয় মানে আমাৰ বেংগলী মানুহ প্ৰায় মানে চব্জিটো বেছিকৈ লাগে মানে 3-4 প্ৰকাৰৰ থাকে আৰু চব্জি প্ৰায় মানে খাবৰ কাৰণে, আৰু নহ'লে মানে ভালে নালাগে। আৰু এইফালে চাব গোটেই মানে ধুনীয়াকৈ সজাই মেলি থৈ দিছোঁ। তাৰপিছত এইফালে চাব এয়া কুঁহিয়াৰ লৈছিলে মানে। আৰু বন্ধুসকল এনেকুৱা কি হ'ল মানে আগতে আমাৰ ঘৰতে ঢেৰ কুঁহিয়াৰ আছিলে, তাৰপিছত মানুহে এনেকৈ লৈ তাৰপিছত আমাৰ নিজৰে নাথাকা হৈ গ'ল। তাৰপিছত যিহেতু আজি দেওবাৰে পালে, এইটো কাৰণে কুঁহিয়াৰ কেইটামান ল'লে। ভাত পানী খাই লওঁ, তাৰপিছত কুঁহিয়াৰটো খাম আৰু একদম মানে আজি খানাটো ধামাকা আছে। আৰু ধামাকা মানে কি, মাৰুতি নাই যিহেতু ধুনীয়াকৈ মই ৰেডি কৰি মেলি এইফালে চাব আন্দা ফ্ৰাই কৰিবৰ কাৰণে গ্লাছত ধুনীয়াকৈ এইটো কৰি থৈ দিছোঁ, মানে লৈ থৈ দিছোঁ এইটো ইফালে। তাৰপিছত এইফালে পিঁয়াজ আৰু জলকীয়া কাটি মেলি ধুনীয়াকৈ আন্দাটো ফ্ৰাই কৰি লওঁ, তাৰপিছত দেখাই আছোঁ। আৰু বন্ধুসকল ৰাতিপুৱা এইফালে চাব ধামাকা খানা আহি গ'ল। ইয়াত আছে দালি, বেঙেনা ভাজি, আন্দা ফ্ৰাই, তাৰপিছত এইটো পিটিকা হয় মানে বেঙেনা, টমেটো, তাৰপিছত পিঁয়াজ চিয়াজ দি ধুনীয়াকৈ পিটিকা বনাইছিলে। আৰু এইফালে চাব কি ধুনীয়াকৈ মানে সজাই দিছে একদম। আৰু এইফালে ফল মূলো লৈ লৈছোঁ। ইয়াত আছে কমলা, বগৰী আছে, তাৰপিছত কল আছে। যিহেতু বন্ধুসকল কি হয়, খোৱাৰ পাছত মানে ফল মূল খালে ভাল আৰু স্বাস্থ্যৰ কাৰণে, তাকে মানে একেবাৰে মানে একদম ধামাকাকৈ লৈ লৈছোঁ। আৰু খানাটো পূৰা মজা মানে ৰাতিপুৱা পূৰা ধামাকা খানা। আৰু এতিয়া ফটাফট বহিব লাগে আৰু খাব লাগে। এইটো এটা ফুড ব্লগ টাইপেই হ'ল আৰু বন্ধুসকল, তাকে আজি শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ মাজত। ধুনীয়াকৈ এইফালে লৈ ল'লোঁ, এতিয়া একফালৰ পৰা খাই যাম। আৰু তাৰপিছত এইফালে ফল মূলো লৈ লৈছোঁ ধুনীয়াকৈ। ফাৰ্ষ্টত ইয়াৰ পৰা ষ্টাৰ্ট কৰিম আৰু এই পিটিকাটো দি খাম আৰু এতিয়া মজাকৈ ধুনীয়াকৈ সানি লৈছোঁ বন্ধুসকল। এতিয়া সানি মেলি এনেকৈ ল'লোঁ। ৰাতিপুৱা পিটিকা পালে আৰু কি লাগে, মজা। মজা লাগিছে খাই।
বন্ধুসকল বেঙেনা পিটিকা দি খোৱা হ'ল। এতিয়া এইফালে চাব এইটো দালি মানে এইটো পিঁয়াজৰ দালি, ইয়াত মানে ধনিয়াও দিছিলে আৰু এতিয়া ধুনীয়াকৈ লৈ ল'ম এই দালিটো। এইফালে চাব লৈ ল'লোঁ। ধনিয়াটো চাগে চায়ে নাপালোঁ আৰু ধনিয়াটো ক'ত গ'ল বা। তাৰপিছত এইফালে এয়া আন্দা ফ্ৰাই, এতিয়া এইটো সানি লওঁ ধুনীয়াকৈ এনেকৈ। কৃষ্ণ প্ৰভু। ডিম ফ্ৰাই, বেঙেনা ফ্ৰাই, খোৱা বোৱা হ'ল বন্ধুসকল। আৰু মানে খানা ইমানেই টেষ্টি আছিলে। ইফালে চাব পুৰা চফা হৈ গ'ল থালি। এতিয়া খাই অলপ জিৰণি লওঁ, তাৰপিছত এইফালে ফল মূল কেইটা আছে এইকেইটাও খামগৈ, মানে অলপ ৰেষ্ট লৈ লওঁ, নহ'লে খাব নোৱাৰিমগৈ আৰু তাৰ কাৰণে হাত চাত ধুই মেলি ধুনীয়াকৈ থালি চালি ধুই থৈ দিব লাগিব আৰু বন্ধুসকল খোৱা বোৱা হ'ল ধুনীয়াকৈ আৰু জিৰণি ল'লোঁ। আৰু এইফালে বগৰী লৈ ল'লোঁ, মানে খোৱাৰ পাছত ফল মূল আৰু মানে তাৰপিছত আপোনালোকৰ এইটো কি বগৰী বুলি কয় কমেণ্টত জনাবচোন। আমাৰ মানে কুল বগৰী বুলি কয়, কিছুমানে বন বগৰী কয়, কিছুমানে নৰা বগৰী বুলি কয়, নাজানো আৰু কি কয় আৰু এইটো মিঠা আছে বগৰীটো, খাই বহুত মজা লাগে, মানে খালে আৰু খাই থাকিব মন যায়। আৰু বন্ধুসকল এইফালে চাব ধুনীয়াকৈ মানে এইফালে ৱালটো দি দিয়া হৈছে, আৰু এইফালে পূৰা ৱাল দি দিয়া হৈছে, মানে এইফালে একদম এই তাৰলৈ, আৰু এই ছাইডৰ কেইটাও দি দিব লাগিব। আৰু নহ'লে বেৰা দিলে মানে কি হয় গৰু ছাগলী সোমাই থাকে আৰু বহুত প্ৰব্লেম হয়, মানে ঘৰৰ শাক পাচলি খাই থৈ দিয়ে, তাৰ কাৰণে আৰু ফটাফট এইটো খাই শেষ কৰি লয়। A few moments later. আৰু বন্ধুসকল বৰ্তমান এতিয়া আছোঁ দোকানত, আৰু পাপাৰ গা বেয়া, মানে জ্বৰ, আৰু মই বন্ধ কৰি যাব লাগিব, উপায় নাই, যিহেতু এটাই ল'ৰা আৰু ন, অকলে ল'ৰা, আৰু এতিয়া বন্ধটো কৰিবই লাগিব। চ' আজি ভিডিঅ'টো চাই যদি কিবা এটা ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। পুনৰ লগ পাম এটা নতুন ভিডিঅ'তে। টিল দেন টাটা বাই বাই।